কালাৰখিনি আনি একদম শেষ কৰি পেলালা ন আজিয়ে আনিলা আজিয়ে শেষ হা আৰু চাওঁ আৰু ৰূপটো চাওঁ ৰূপটো চাওঁ হাতটো চাওঁ হাত চাওঁ হাত আৰু চোলা চাওঁ হে ভগৱান চাওঁ মুখ চাওঁ তাৰমানে চবতে কালাৰ নে কিনো মানে চবতে কালাৰ কৰিব লাগে হা চাওঁ চাওঁ হাতটো চাওঁ হাতটোতো মই ধুৱাই দিছিলোঁ কেনেকৈ চাব এইবোৰ কোৱাচোন অ শুন আজি এক্সাম আছিলে নহয় আজি এক্সাম আছিল নে আজি এক্সাম নাই আছিলে কেনেকুৱা হ'ল এক্সাম বহুত লিখিছিলা কিবা পাহৰিছিলা নেকি হা কিবা পাহৰিছিলা মই আকৌ ধুৱাই আনিলো আকৌ আঁকিলা ন এইবিলাক এইবোৰ মানে মই কিমান চাফা কৰিম কোৱাচোন শুন ইমান বদমাচি কেলে কৰা কোৱাচোন পাপাই মাৰিব তোমাকতো তুমি দুষ্ট কৰিলে নকওঁ মই নাম্বাৰ লিখিব দিছোঁ নহয় 1 to 50 লিখা মোবাইল থোৱা আকৌ মোবাইল এনে খেলি থাকিব পাৰা লিখিবলৈ দিলে যে কাপোৰ কানি লৈ শুইছাগে নো 1 to 50 লিখি পেলাই তুমি কি কৰা কৰি থাকা মই ৰুটি আনিম তুমি মোক অৰ্ডাৰবোৰ দি আছা মই ৰুটি বনাওঁগৈ ৰুটিখিনি হোৱালে তুমি 1 to 50 লিখি কমপ্লিট কৰিবানে লিখিছানে লিখিছা তুমি ধুনীয়াকৈ লিখি থাকা আকৌ মই কমপ্লিট হ'লে আকৌ দেখাই দিম দেই ধুনীয়াকৈ লিখি লোৱা মই নিশিকাওঁ আজি মই এক্সাম লৈছোঁ নহয় এক্সামত শিকাই নিদিয়েতো মাতি মাতি লিখা লিখিছানে ধুনীয়াকৈ লিখি দিয়া দেই কাৰেণ্টটো গৈছে আহিব ৰ'বা তুমি ইয়াত লিখি লোৱা আকৌ কমপ্লিট কৰা জল্দি গুড বয় ধুনীয়াকৈ লিখা 50 লৈকে লিখি মোক দেখুৱাব লাগিব মই মুখত কি লগাই লৈছা ভূত এয়া মই ভূত হৈ পৰি আছোঁ ল'ৰাক চাইডত লিখাই আছোঁ এনেকৈ নিজৰ সৌন্দৰ্য চৰ্চা কৰিছোঁ মই কি দেখা এয়া দেখিছা নহয় মোক দেখিছেতো হ'লনে কমপ্লিট হ'লনে মই দিবলৈ কৈছোঁ দিয়া মই চাওঁ দিয়া এনেকৈ দিয়া নেকি ধুনীয়াকৈ দিবা আকৌ মই তেতিয়াহে চাম ৰ'বা এয়া চাব দেই 3 4 5 6 7 8 9 10 11 12 13 14 15